তো 8টা বজাত এই অৱস্থা 8টা বজাত ও ভাই মেঘগিলাক চাওক কেনেকৈ যাই আছে তো ইয়াত মানে অহাকালি ফাংচন আছে হেই গাইজ ৱেলকাম বেক টু মাই নিউ ভ্লগ তো এতিয়া মানে কি হ'ল তো আজি মানে ৰাতিপুৱা এই অৱস্থা আপোনালোকে চাব পাৰে প্ৰায় 8টামান বাজিছে এতিয়া টাইম কিন্তু চাওক বতৰে আৰু কি লক্ষণ লৈছে আজি এই ৰাতিপুৱা ৰ'দ দি আছিল 7টা মানত কিন্তু এতিয়া চাওক অৱস্থা পুৰা বৰষুণ হৈ গ'ল এতিয়া দিনতে মানে দোকানত লাইট দিব লগা হৈছে তো মানে এই দিনতে মানে দোকানত লাইট দিব লগা হৈছে কি ক'ম আৰু আজি মানে বতৰটো মানে হঠাৎ এনেকুৱা হৈ গ'ল 7টামান বজাকে ঠিকেই আছিল 8টামান মানে এতিয়া হঠাৎ এনেকুৱা হৈ গ'ল তো চাওক মানে অৱস্থাটো কেনেকুৱা এটা হৈ গ'ল অৱস্থা মানে যদি এই যাক বৰষুণ মাৰে মানে বেয়া ডাঙৰ বৰষুণ মাৰিব তো মানে এতিয়া সিটো চাইডে চাব পাৰে কেনেকুৱা এটা মানে বগা হৈছে কেনেকুৱা এটা মানে বৰষুণ আহিব আপোনালোকে ভাবক একবাৰ দি আছে ওপৰত অলৰেডি তো আপোনালোকে চাব পাৰে তো 8টা বজাত এই অৱস্থা 8টা বজাত ও ভাই মেঘগিলাক চাওক কেনেকৈ যাই আছে তো এতিয়া মানে অৱস্থা ভয়ংকৰ হৈ গ'ল ও ভাই চিটুৱেশ্যন তো এতিয়া মানে ঘৰত যাব ভাবি আছোঁ কিন্তু ঘৰত যাবই পৰা নাই তো সেইকাৰণে ইয়াতে মানে সোমাই আছোঁ এতিয়া ইয়াতে বহি থাকোঁ আৰু দোকান চোকান মাৰিছোঁ কিন্তু ঘৰত যাব পৰা নাই এনেকুৱা এটা পৰিস্থিতি চাওক বাহিৰত চাওক ভাই মাই গড বাহিৰত চাওক পৰিস্থিতি মানে হঠাৎ এনেকুৱা হৈ গ'ল আপোনালোক দেখছে তো কম বৰষুণ গেল নাই যাক তো এতিয়া মানে বৰষুণ মানে এতিয়া বতাবতি আৰু নাই আৰু তো শেষ তো এতিয়া দোকানটো খুলিলেও আৰু তো ভাল মাৰিলে কিন্তু এই যাক তো পিনে মানে দোকান খুলি দিলোঁ এতিয়া তো বৰষুণ গেল তো মানে ভাল মাৰিলে কিন্তু এই যাক বৰষুণ বহুত মহ মানে কি ক'ম তো বহুত মহ তো এডাল ধূপডাল জ্বলাই লওঁ তো মানে ইমান মহ কি ক'ম আপোনালোকক আৰু তো মহ সৰুৰ পৰা আহিলে বৰষুণ যাক জিকাল সেইকাৰণে মহ হৈ গৈছে দুদিন সেইকাৰণে ধূপডাল লগাই দিলোঁ তো যিহেতু মানে ডেইলি ভ্লগ দি থাকিব লগা হৈছে তো সেইকাৰণে কিবা এটা দি আছোঁ মানে ইমান ভালো হোৱা নাই গম পাইছোঁ কিন্তু যিহেতু কেমেৰা কোৱালিটি ভাল নহয় সেইকাৰণে কণ্টেণ্টবিলাকো ভাল হোৱা নাই তো এতিয়া মানে লাহে ধীৰে আৰু কণ্টেণ্ট ভাল কৰিব চেষ্টা কৰিম তো এনেকৈ আৰু সদায়নো কিমান আল্টু ফাল্টু এনেকৈ ভিডিঅ' বনাই থাকিম তো অলপ ভাল কণ্টেণ্ট দিব পাৰিলে ভাল লাগে দিয়কচোন মনটো পিনে মানে এটা ছাগাল সোমাই চব নষ্ট কৰিলে আৰু মানে তেনেকুৱাকৈ ঘৰতে ভিডিঅ' বনাই আছোঁ মানে ক'তো যাব পৰা নাই ওলাই তো ঘৰতে এনেকৈ ভিডিঅ' বনাই আছোঁ তো এতিয়া মানে বঢ়িয়াকৈ ভাত চাত খোৱা হ'ল তো এতিয়া ভাত চাত মানে বঢ়িয়াকৈ খালোঁ তো এতিয়া ভাতটো খাই আৰু ডাইৰেক্টলি কি তো আপোনালোকে এটা কথা কওঁ কালিৰ মানে যোনটো ভ্লগ আহিব মানে অহাকালি পূৰা ধামাকা হ'ব কাৰণ অহাকালি কিবা এটা আছে তো বলক আপোনালোকক দেখাই আনো কি আছে এতিয়া বলক আপোনালোকক লৈ যাওঁ মানে কালি কি আছে দেখাওঁ বলক তো ইয়াত মানে কালি ফাংচন হ'ব তো ইয়াত মানে কালি ফাংচন আছে তো মানে কালি হৈছে ফাংচন মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইটো মানে আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় তাতে হৈছে ফাংচন তো এতিয়া বলক গৈ থাকোঁ আৰু আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় তো এতিয়া মানে বঢ়িয়াকৈ আহিলোঁ আপোনালোকক দেখাই তো কালি মানে তাতে ফাংচন আছে তো সেইকাৰণে কৈছিলোঁ আপোনালোকক তো আমাৰ মানে ঘৰৰ পৰা বেছি দূৰ নহয় তো কালি মানে ভ্লগটো ধামাকা হ'ব গৈ আছে তো কেৱল আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব তো এতিয়া মানে বলক দোকানত তো মানে আজিৰ ভিডিঅ'টো যদিও ইমান এটা ইণ্টাৰেষ্টিং নহ'ল তো কিন্তু কালিৰ ভিডিঅ'টো মই অলপমান ভাল কৰিব চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো জাষ্ট নৰ্মেল এটা ভিডিঅ' বনালোঁ ভ্লগ এটা বনালোঁ আৰু তো কিন্তু কালিৰ ভিডিঅ'টো আপোনালোকে চাব নাপাহৰিব মানে কালি অলপমান ধামাকা কৰিব চেষ্টা কৰিম ভ্লগটো যিহেতু ফাংচন আছে ওচৰতে তো আপোনালোকক দেখাব চেষ্টা কৰিম আজিৰ মানে ভ্লগটো জাষ্ট এনে নৰ্মেল ভ্লগ এটা বনালোঁ আৰু তো পিনে চাওঁ এতিয়া প্ৰায় টাইম হ'ল 3:30মান তো আৰু মানে আপোনালোকক এটা কথা জনাই দিওঁ মানে চাইকেল ৰাইডো আহি আছে অতি সোনকালে আৰু মানে ডেইলি ভ্লগ দিয়াটো ধেমালি কথা নহয় মানুহে ভাবিব পাৰে যে ডেইলি ভ্লগ দি আছে কিনো আৰু ভিডিঅ'টো আপলোড দিছোঁ সেই আৰু কিন্তু মানে বনাজনে মানে বনাটোহে জানে আৰু কিমান কষ্ট ডেইলি ভ্লগ দিয়াটো কণ্টেণ্টে নাপায় তো এতিয়া মানে অলপমান বাৰীত তেনি আহি গৈছোঁ তো ইয়াৰ পৰা দেখাই পাই মানে এই তাতে ফাংচন হৈ আছে এই তাতে আৰু মই যদি ক'ব যাওঁ মোৰ কেমেৰা কোৱালিটি মানে কি ক'ম আৰু 100ৰ ভিতৰত মই প্ৰায় 10মান দিম আৰু মোৰ যিটো মানে কেমেৰা কোৱালিটি বৰ্তমান তো মানে কেমেৰা কোৱালিটি ভাল কৰিব লাগিব আৰু কেৱল আপোনালোকে ছাপোৰ্ট কৰক তো কেমেৰা কোৱালিটিও ভাল কৰিম তো মই যেতিয়া বাৰীত তেনি আহি যাওঁ মানে অলপমান ৰিলেক্স হওঁ মানে কি ক'ম মানে ইয়াত অকলে বহিলে মানে অলপমান ৰিলেক্স পায় কি ক'ম আৰু ইয়াত কোনো নাই নে আপোনালোকে চাওক
কোনো নাই ততি মানে দুটা মানুহ আছে সেই আৰু মানে কোনো নাই মানে চাব পাৰে কোনো নাই ফালে তো ইয়াত মানে সেইকাৰণে আহিলে মানে অলপমান ৰিলেক্স হয় মানে অকলে অকলে বহি থাকোঁ আৰু মানে ভাত চাত খাই অলপমান 3টামান বজাত অকলে বহি থাকোঁ আৰু তো মানে এতিয়া অলপমান এক্সাৰচাইজ কৰিলোঁ এক্সাৰচাইজ এইবিলাক কৰি থাকিব লাগে এক্সাৰচাইজটো কৰি থাকিব লাগে মানে দেহাৰ কাৰণে ভাল তো এতিয়া মানে ডাইৰেক্টলি দোকানতে আহি গ'লোঁ আৰু তো মানে চাব পাৰে দোকান মানে এটা কথা কৈ দিওঁ আপোনালোকক তো আপোনালোকক ইয়াৰ মাজতে এটা মানে কথা কৈ দিওঁ ৰাতিপুৱা এটা কেনেকুৱা বৰষুণ দিছিল কেনেকুৱা এটা লেভেলত ভাই এতিয়া চাওক এতিয়া আৰু ৰ'দ কি ক'ম আৰু বতৰৰ কথা মানে কি এতিয়া ডাইৰেক্ট ৰ'দ আৰু ডাইৰেক্ট ৰ'দ তো এতিয়া মানে গধূল হ'ল আপোনালোকে চাব পাৰে তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো অহাকালি মানে ধামাকা ভিডিঅ' হৈছে ফাংচনৰ তো নেক্সট ভিডিঅ'ত লগ পাম তো বাই অহাকালি মানে ধামাকা ভিডিঅ' হৈছে তো বাই নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কোনোবা যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব তো বাই নেক্সট ভিডিঅ'ত লগ পাম